Guys, welcome back to my YouTube channel. আপোনালোক সবে কেনেকুৱা আছে? মই আশা কৰিছোঁ সব ভালে আছে। মই ভালে আছোঁ। আৰু মই এতিয়া আজি নতুন এটা ৰেচিপি লৈ আহিছোঁ। এতিয়া চাগে এটামান বাজে দুপৰীয়া। সেইকাৰণে ভাবিছোঁ কি বনাওঁ কি নবনাওঁ। তাৰপিছত ভাবি আছোঁ যে অলপ গছত অমিতা আছে। অমিতা আৰু দালিৰে এটা খাৰ বনাম। অমিতা দালি খাৰ মচুৰ দালি। আজি মোৰ ৰেচিপিটো হ'ল অমিতা খাৰ বনোৱা ৰেচিপি। চাওঁ কেনেকুৱা হয় ক'ব নোৱাৰোঁ। আজি ফাৰ্ষ্ট বনাই আছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোকৰ ওচৰত মোৰ ভিডিঅ'টো ভাল লাগিব। যদি ভাল লাগে তেতিয়াহ'লে চাব। বলক বেছি দেৰি নকৰাকৈ বৰষুণ নকৰাকৈ মোৰ ভিডিঅ'টো মই আৰম্ভ কৰি দিওঁ। অমিতা এটা পাৰিব যাই কিনে দুটা পৰি গৈছে। এতিয়া উপায় পেলাই দিলে লাভ নাই। সেইকাৰণে ভাবিছোঁ দুটা বনাওঁ। চাওঁ কেনেকুৱা লাগে। মোৰ গোটেই চব্জিখিনি অমিতাখিনি কাটা হৈ গ'ল। তাৰ লগতে অমিতা খাৰ বনাওঁতে এতিয়া কি লাগিব মই আপোনালোকক দেখাই আছোঁ। ইয়াতে লাগিব এইটো অমিতা মিহি মিহিকৈ কাটি দিছোঁ। তাৰপিছত ইয়াতে অলপ মই ইয়াতে মচুৰ দালি আৰু মুগ দালি মিক্স কৰা আছে, সেইকাৰণে মুগ দালি আৰু মচুৰ দালি দিছোঁ। তাৰপিছত ইয়াতে মই ৰচুন লৈছোঁ অলপ, ইয়াতে জলকীয়া লৈছোঁ আৰু এইটো মান ধনিয়া লৈছোঁ। আৰু ইয়াতে পিঁয়াজ মই ব্যৱহাৰ নকৰোঁ। আৰু ইয়াতে লাগিব খোৱা চ'দা খাৰ আছে যে, চ'দা খাৰ লাগিব। কোনোবা কলখাৰো দিয়ে, মই খোৱা চ'দা খাৰটো দিম। আৰু কোনোবা হালধি দিয়েও, মই হালধি নিদিওঁ, অকল দিব পাৰোঁ কালাৰফুল হোৱাৰ কাৰণে। তাৰপিছত অলপমান নিমখ লাগিব আৰু পুৰণৰ কাৰণে এটা জলকীয়া আৰু অলপ জিৰা। আৰু ইয়াতে মিক্স কৰিলোঁ মই জিৰা লৈছোঁ পুৰণৰ কাৰণে। তাৰপিছত লৈছোঁ এটা জলকীয়া, শুকান জলকীয়া। বেছি দেৰি নকৰা, মই গেছটো অন কৰি দিওঁ। তাৰপিছত এতিয়া অলপ কেৰাহীটো বহাই দিওঁ গৰম হোৱালৈকে। নাজানো মোৰ ৰেচিপিটো কেনেকুৱা হ'ব, ভয় লাগি আছে। এইটো মই অলপ আমাৰ মাৰ পৰা শিকিছোঁ, নাজানো কি হ'ব কি হয়। বহুত আগতে আনি থৈ দিছিলোঁ। অলপকৈ খোৱা চ'দা খাৰ দিব লাগিব। কেৰাহীটো গৰম হৈ গৈছে। এতিয়া মই অকণমান তেল দি দিম। তেল দি দিছোঁ। ৰহুনবিলাক অলপ থেতিলি ল'ম। থেতিলি ল'লে বেছি ভাল হ'ব। ৰহুনখিনি দি দিছোঁ। তাৰপিছত ইয়াতে অলপ জলকীয়া দি দিছোঁ। অলপ এটা জলকীয়া দি দিছোঁ। জিৰাখিনি দি দিছোঁ পুৰণৰ কাৰণে। অলপ তিয়াই থোৱা দালিখিনি দি দিছিলোঁ। তাৰপিছত এতিয়া কাটি থোৱা অমিতাখিনি দি দিছোঁ। ইয়াতে অলপ নিমখ দি দিছোঁ। আৰু জলকীয়া আপোনালোকৰ হিচাপত দিব পাৰে, কোনোবা জ্বলা বেছি খাব পাৰে, কোনোবা কম খাব পাৰি। কাৰণে আহি গ'লোঁ 5 মিনিট পিছত। ইমান ধুনীয়া ভাত কাটি থোৱা মান ধনিয়াখিনি দি দিম। চ'দা খাৰ এইখিনিমান দিলেই হ'ব। কোনোবা কলখাৰ দিয়ে, মই কলখাৰ দিয়া নাই, মোৰ লগত কলখাৰ নাই। পানী দি দিছোঁ ভালকৈ বইল হ'বৰ কাৰণে। এতিয়া আকৌ অলপমান ভালকৈ সিজা নাই, উতল আহি গৈছে।
পানীটো নুশুকালৈকে অলপমান কি কৰি থাকিব লাগিব। ঢাকি দিছোঁ। ভাবিছোঁ এতিয়া তেনেকুৱা দালি দুটা দি কেনে অলপ নোৱা কৰি দিম শিকিব লাগে। কি ধুনীয়া হৈছে। এতিয়া খাওঁতে যে কেনেকুৱা লাগিব মই ক'ব নোৱাৰোঁ গাইছ। গেছৰ ধুনীয়া কমকৈ দিছোঁ। চেক কৰি চাওঁ। ফাৰ্ষ্ট টাইম যেনেকুৱা কৰি বনাইছোঁ ভালেই লাগিছে মোৰ। অলপমান ইয়াতে লৈ লৈছোঁ বাতিত। ইমান কষ্টকৈ বনালোঁ গৰমত। আপোনালোকক যদি মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আৰু যদি ভিডিঅ'টো ভাল লাগি থাকে আপোনালোকক নিশ্চয় বনাই কিনে খাব ভাল লাগিব। গৰম দিনত খাই কিনে বেছি ভাল লাগে।